ধুবুৰী মেডিকেল কলেজৰ কৰ্মচাৰী হিচাপে আজি মোৰ এবছৰীয়া বৰ্ষপূৰ্তি। মনত পুহি আনিছিলোঁ বহুখিনি শংকা, কিন্তু আজিৰ দিনটোত সুখেৰে জনাওঁ যে এই ঠাইখন এৰিব এতিয়া মোৰ মুঠেই মন নাই এই মুহূৰ্তলৈকে। পিছলৈ কি হয় কোনেও ক'ব নোৱাৰে। আশা কৰোঁ সুকলমেই পাৰ হ'ব যিমান দিন থাকোঁ। নতুনকৈ শিকাৰ প্ৰবল হেঁপাহ এটা নথকা নহয়, হয়তো সেয়ে যথেষ্টখিনি শিকিব পাৰিছোঁ। তথাপিও আৰু বহুখিনি বাকী আছে, শিকিয়েই যাম এই হেঁপাহটি পুহি লৈছোঁ মনত। একুলা দুকুলাকৈ মৰমবোৰো এমোনা হৈছেগৈ। যদি পাৰোঁ আৰু মৰম বুটলিম আৰু বিলাই দিম, কিয়নো মৰম বিলাই দিলে হেনো উভতাই বেছিকৈ পোৱা যায়। আপোন হৈ পৰা মানুহখিনিকো যতনে ৰাখিম। কৰ্মস্থলীত লগ পোৱা মানুহখিনিৰ ওচৰতো মই চিৰকৃতজ্ঞ হৈ ৰ'ম, কিয়নো তেওঁলোকৰ সাহস আৰু উৎসাহ নোপোৱা হ'লে হয়তো ইমান দিন ইয়াত কটাব নোৱাৰিলোঁ হয়। মোক জনাসকলে জানে মোৰ সপোনবোৰৰ কথা, কিন্তু সফল নোহোৱালৈকে এই কামখিনিও মই এলাগি কৰিব নোৱাৰোঁ, কিয়নো নিজৰ ভৰিত নিজে থিয় হ'বলৈ আৰু সপোনবোৰক সমৰ্থন জনাবলৈ মা দেউতাৰ সাহস হ'বলৈও এই জীৱনটিয়ে যথেষ্ট সকাহ জনাইছে মোৰ দৰে মধ্যবিত্ত পৰিয়ালৰ ছোৱালী এজনীক। সঁচাই মই সগৌৰৱে ক'ব পাৰোঁ মই এগৰাকী ধাত্ৰী আৰু ধুবুৰী মেডিকেল কলেজৰ এগৰাকী কৰ্মচাৰী হিচাপে আজি মোৰ এবছৰ হৈ গ'ল। লখিমপুৰৰ পৰা ধুবুৰীলৈ আহি মুঠেও ভবা নাছিলোঁ ইয়াৰ মানুহখিনিৰ লগত মিলি যাম, ইয়াত ইমান ধুনীয়াকৈ কাম কৰিব পাৰিম, শিকিব পাৰিম, মুঠেও ভবা নাছিলোঁ। কিন্তু এতিয়া সম্পূৰ্ণ বিপৰীত, ইয়াৰ ৰাইজৰ লগত আৰু ইয়াৰ মানুহখিনিৰ লগত কাম কৰি মোৰ যথেষ্ট ভাল লাগিছে আৰু মই প্ৰতিজন মানুহৰ ওচৰতে ইয়াত চিৰকৃতজ্ঞ। এই এবছৰ দিনে যিসকলে মোক সাহস আৰু উৎসাহ দিলে আৰু আমাৰ নাৰ্ছিং ছুপাৰিণ্টেণ্ট মেট্ৰ' মেমহঁতৰ পৰা ধৰি মোৰ প্ৰতিগৰাকী মোৰ সহযোগী আৰু ছাৰ বাইদেউসকলক মই প্ৰতিগৰাকীকে আজিৰ দিনটোত ধন্যবাদ জনাইছোঁ। মাথো তোমাৰ ভৰে হিয়া উপচি হাঁহিৰে